হেল্ল' গাইজ, কি কৰি আছে? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ বুলি কৈছোঁ যদিও ইমান এটা ভালো নহয়। উৎসৱৰ লগতে ভোগালী বিহুতো বহুত ভাল লাগে, কাৰণ ভোগালী বিহুত লাড়ু পিঠা গোটেইখিনি আয়োজন কৰা হয়। অইন সময়তো কৰা হয় বাৰু, অইন সময়ত কৰিলেও মাঘ বিহুত মানে ভোগালী বিহুত যিখিনি কৰা হয় সেইখিনি সময়ত এটা আনন্দৰ মুহূৰ্তই বেলেগ। যোৱাকালিতো উৰুকা গ'ল, সকলোৰে ভালেই গৈছে চাগে, আমাৰো ভালেই গৈছে। যোৱাকালি ৰাতিপুৱাৰ পৰাই সঁচাই বহুত ভাল লাগি আছিল। তো ভাবিলোঁ এই ভাল লগা মুহূৰ্তখিনি এটা ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তো ৰাতিপুৱাৰ পৰাই বহুত কষ্ট কৰি দিনটোৰ পৰা ৰাতিপুৱাৰ পৰা একদম ভিডিঅ' বনাইছিলোঁ। বহুত বেয়া লাগি আছে আৰু ভিডিঅ'টোৰ লাষ্ট এণ্ডিং পাৰ্টখিনিতে ভিডিঅ'টো ডিলেট হৈ গ'ল। বহুত বেয়া লাগি আছে। আজি ভাবিছিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, ভাল লাগিব বহুত, কিন্তু উপায় নাই আৰু ডিলেট হৈ গ'ল, কি ক'ম। তথাপিও নেক্সট আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যোৱা বস্তুটো মন বেয়া কৰি থাকিলে আৰু এইটো বস্তুটো ঘূৰি নাহে, তথাপিও বেয়া লাগে আৰু অলপমান। তথাপিও একো নাই, আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকসকলে মৰম আশীৰ্বাদ দি যাব এনেকৈ, যাতে আগলৈ আৰু নতুন ভাল ভিডিঅ' বনাব পাৰোঁ। তো গাইজ, পোনপ্ৰথমতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ উৰুকাৰ দিনটো কেনেকুৱা গ'ল জনাবচোন। আৰু আমাৰো বাৰু উৰুকাৰ দিনটো ভালেই গৈছিলে, কিন্তু বিশেষ এটা হেৰি নহয়। মোৰ মনটো আজি দমাহী বুলি মানে খুবেই বেয়া চলি আছে। মনটো মানে বহুতেই বেয়া লাগিছে। আৰু ইয়াৰ কাৰণ আপোনালোকৰ হয়তো আগতীয়াকৈ কৈছেই, মানে কি হ'ল, উৰুকা বুলি এটা বহুত কষ্ট কৰি মানে এটা ভিডিঅ' বনাইছিলোঁ, এটা কণ্টেণ্ট বনাইছিলোঁ। চ' বহুত কষ্ট কৰি মানে ভাল এডিটিং কৰিব চেষ্টা কৰিছিলোঁ বা ভালকৈ বনাইছিলোঁ। কিন্তু মোৰ কি হ'ল, মানে ভিডিঅ'টো বনালোঁ, তাৰপিছত এডিটিঙো কৰিলোঁ, তাৰপিছত ছেভ কৰি তাৰপিছত মানে কিবা মূৰটোৱে কাম নকৰা নিচিনা হৈ গ'ল। মানে অকস্মাত মানে ডিলেট কেনেকৈ হৈ গ'ল মানে মই গমেই নাপালোঁ। কণ্টেণ্টটো পূৰা ডিলেট হৈ গৈছে, একদম ৰিচেণ্টলি ডিলেটৰ পৰা ডিলেট মাৰা হৈ গৈছে। মই তাৰে পিছত মানে যেতিয়া আপলোড কৰিব যাওঁ মানে চাওঁ যে ভিডিঅ'টো নাই। পিছত মোৰ গৰম হৈ গৈছে মানে গাইজ। তেতিয়াৰ পৰা মানে মনটো ইমান এটা ভাল লগা নাই, যদিও খাইছোঁ এনেকৈ আছোঁ আৰু কিবাকৈ, কিন্তু মানে মনটো বহুতেই বেয়া লাগি আছে। চ' একো নাই বাৰু। তাইও মোক বহুত কৈছে যে হেৰিটো কথা ভাবি থাকিলে হ'ব নেকি বা কিবা এইবিলাক এনেকৈ বহুত কিবা কানি মোক কৈছে। তথাপিতো মানে মনটোৰে মানে বুজাব পৰা নাই যে ইমান কষ্ট এটা কৰি যদি এটা মানে একো নাপাওঁ, ৰিজাল্ট নাপাওঁ, তেতিয়াতো বহুত বেয়া লাগে। চ' মই ভাবিছিলোঁ আজিৰ পৰা আৰু ভিডিঅ' নবনাওঁ বা এইবিলাক মোৰ একদম মানে ইণ্টাৰেষ্ট কমি গৈছিলে। চ' তথাপিও মানে আৰু ভাবিলোঁ যে মানে যিয়ে নহওক, এটা গৈছে কি হ'ল, মানে মনটোক মানে ডাউনৰ পৰা উঠাই আনিব চেষ্টা কৰিছোঁ। আৰু তাইও মোক বহুতখিনিয়ে বুজাইছে। একো নাই, আজি বিহু বুলি বিশেষ একো নাই বাৰু। ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিলে, এইখিনিয়ে ক'লোঁ। চ' মানে কি হ'ল, এটা শ্বৰ্ট ভিডিঅ'ত মই লিখি দিছিলোঁ, মানে সম্পূৰ্ণ ভিডিঅ' আহি আছে। চ' বহুতে চাইছিলোঁ ভিডিঅ'টো। চ' সেইকাৰণে মই জনালোঁ কথাখিনি, মানে সম্পূৰ্ণ ভিডিঅ'টো মই কিয় দিব নোৱাৰিলোঁ মানে। যিয়ে নহওক, সকলোৱে ভালকৈ থাকিব, ভোগালী বিহুটো ভালদৰে উদযাপন কৰক। একো নাই বাৰু, আৰু বেলেগ ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে গাইজ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ।